নমস্কাৰ, আপোনালোকে চাই আছে অসম24। এই মুহূৰ্তত লখিমপুৰৰ পৰা এটা ভোকাবহ ঘটনা। লখিমপুৰ জিলাৰ ৰাংচালি অঞ্চলত সংঘটিত হৈছে এক ভোকাবহ বজ্ৰপাতৰ ঘটনা। পথাৰত কৃষিকাৰ্য কৰি থকা অৱস্থাত হঠাতে হোৱা প্ৰচণ্ড বজ্ৰপাতত এগৰাকী মহিলাসহ মুঠ ৩জন লোকৰ ঘটনাস্থলীতে কৰুণ মৃত্যু হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। নিহতসকলৰ ভিতৰত জেকচন কেৰকটা শৈলহৰ জয়ন্তী টকুৱা বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে তিনিওজন পথাৰত হাল বাই কৃষিকৰ্মত ব্যস্ত হৈ থকাৰ সময়তে বজ্ৰপাত সংঘটিত হয়। একে ঘটনাত আন এজন লোক গুৰুতৰভাৱে আহত হয়। আহত ব্যক্তিজনক ততাতৈয়াকৈ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাৰ খবৰ পোৱাৰ লগে লগে স্থানীয় লোক, আৰক্ষী আৰু প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মৃতদেহসমূহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। এই মৰ্মান্তিক ঘটনাই নিহতসকলৰ পৰিয়ালৰ লগতে সমগ্ৰ ৰাংচালি অঞ্চলত শোকৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইফালে বৰষুণ আৰু ধুমুহাৰ সময়ত পথাৰ বা অন্য মুকলি ঠাইত কাম কৰাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আৰু বজ্ৰপাতৰ আশংকা থাকিলে তৎক্ষণাত নিৰাপদ স্থানত আশ্ৰয় ল'বলৈ প্ৰশাসনে জনসাধাৰণক আহ্বান জনাইছে।